নমস্কাৰ বন্ধুসকল, ৰঙালী বিহু আৰু অসমীয়া নৱবৰ্ষৰ শুভেচ্ছা জ্ঞাপন কৰি মোৰ আন এটি মিনি ব্লগলৈ সকলোকে স্বাগতম জনাইছোঁ। আৰু এই মিনি ব্লগটো হ'ব শিৱসাগৰ ট্ৰিপ স্পেচিয়েল। সেয়েহে মিনি ব্লগটো আপোনালোকৰ মাজলৈ মই 4টা পাৰ্টছত আগবঢ়াই দিম। আৰু এইপিনে বেগ চেগ পেক কৰি ওলালোঁ তেজপুৰলৈ, অৰ্থাৎ জেঠাহঁতৰ ঘৰলৈ। যেন তেনেকৈ এখন বাছ পাই উঠিলোঁ, যিহেতু ইলেকশ্যনৰ সময়ত বাছো পোৱা নাছিলোঁ। আৰু এই জেঠাহঁতৰ তাত আহি চাহ তাহ খাই আকৌ ওলাই দিলোঁ দাদাৰ লগত বজাৰ কৰিবলৈ। আৰু এইপিনে বজাৰ চজাৰ কৰি আহি জেঠাই বনাই থৈছিল মেগী খাই আছোঁ। বাঘবিলাক ফটো তুলিব লাগে, এইপিনে আকৌ এংগল চেঞ্জ কৰি ফটো তুলি আছোঁ। এইপিনে জেঠাই আকৌ ডাইনিঙত আঙুৰ কেইটামান উলিয়াই থৈছিল, ময়ো মানে মুখত ভৰাই দিলোঁ। আৰু তাৰপিছত এতিয়া মায়ে মাংস চাংস বনালে আৰু খাই বৈ লৈ এইপিনে ৰাতিপুৱা আকৌ তাইক কেমেৰা তোলাব লাগে, কি কৰিব আৰু। তাৰপিছত এইপিনে গা চা ধুই আমি ওলাই দিলোঁ তেজপুৰ বাছ ষ্টেণ্ডলৈ। আৰু এইপিনে বাছ ষ্টেণ্ডত গৈ অলপমান সময় ৰ'বলগীয়া হ'ল। আৰু ফাইনেলি আমাৰ বাছ আহি পালে, আৰু এইখনেই আমাৰ বাছ। আৰু বাছত উঠি ল'লোঁ আৰু শিৱসাগৰ ট্ৰিপৰ ফাৰ্ষ্ট ক'লৈ যাম সকলোখিনি দেখুৱাই যাম। নেক্সট পাৰ্টখিনি চাই থাকিব। তো আজিলৈ ইমানেই, বাই বাই।